নাহৰ ফুটুকী বাঘটোৱে কেনেকৈ ৱাল পাৰ হৈ মানুহজনক আক্ৰমণ কৰিছে দেখিছেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। হঠাৎ ৱালৰ ওপৰেদি দুইজন ব্যক্তি দৌৰি আহিছিল। এজন ব্যক্তি কোনোমতে ট্ৰাকখনৰ ভিতৰত সোমালে, আন এজন ব্যক্তিয়ে কোনফালে যাওঁ কি কৰোঁ কৰি দৌৰাদৌৰি কৰি আছিল। কোনোফালে যোৱাৰ ৰাস্তা নাপায় প্ৰথম ব্যক্তিজনে যিখন ট্ৰাকত উঠিছিল সেই ট্ৰাকখনলৈ যায়। উঠিব লওঁতে ইফালৰ পৰা নাহৰ ফুটুকী বাঘটো ৱাল পাৰ হৈ আহিল। মানুহজনৰ ভৰিখনতে কেনেকৈ আক্ৰমণ কৰিছে দেখিছেনে? মানুহজনক আক্ৰমণ কৰিয়ে নাহৰ ফুটুকী বাঘটো দৌৰি গুচি গৈছে, কাৰণ ইফালৰ পৰা বহুত কেইটা কুকুৰে খেদা মাৰি গৈছিলে নাহৰ ফুটুকীটোক। কুকুৰকেইটা খেদি যোৱা দেখি নাহৰ ফুটুকী বাঘটো কুকুৰকেইটাৰ ফালে আৰু চোঁচা মাৰি খেদি আহিলে। বাকী যিয়ে নহওক, কুকুৰকেইটাৰ কাৰণে মানুহজনৰ প্ৰাণটো বাচিলে। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।